এজন ফাৰ্মাচিষ্ট হৈও নিজৰ ঘৰতেই চেম্বাৰ খুলি জটিল ৰোগৰ চিকিৎসা কৰাৰ লগতে অস্ত্ৰোপচাৰ পৰ্যন্ত কৰা স্বয়ম্ভূ চিকিৎসক তথা লুবানা মেডিকেজৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে প্ৰশাসনে আৰু ইতিমধ্যে জমখালা সদৃশ চেম্বাৰ বন্ধ কৰি পলায়ন কৰিছে মুন্নাফাই MBBS ৰিয়াজ উদ্দিনে। উল্লেখযোগ্য যে যোৱা মঙলবাৰে ৰিয়াজ উদ্দিনৰ ফাৰ্মাচাৰী ঘেৰাও কৰিছিল বহু সংখ্যক স্থানীয় লোকে। অভিযোগ মতে ৰিয়াজ উদ্দিনৰ ভুল চিকিৎসাৰ বাবে কচুৱাৰ উজানমাৰীৰ এজন ৰোগীৰ মৃত্যু হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি কচুৱা তিনিআলিৰ লুবানা মেডিকেজ ঘেৰাও কৰাৰ পিছতে পলায়ন কৰিছে ফাৰ্মাচিষ্ট ৰিয়াজ উদ্দিনে। উল্লেখযোগ্য যে পূৰ্বতে লুবানা মেডিকেজত অনুৰূপ ঘটনা সংঘটিত হোৱাৰ অভিযোগ আনি ভুৱা চিকিৎসক ৰিয়াজ উদ্দিনৰ ওপৰত প্ৰশাসনে কঠোৰ পদক্ষেপ ল'বলৈ বিভিন্ন মহলে দাবী জনাইছে। এই সমগ্ৰ ঘটনা সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতেই আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে বিষয়টো তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। মেডিকেল হস্পিটেলত লৈ গৈছে নগাঁৱত লৈ যোৱাৰ পিছত ইয়াৰ ডাক্তৰে চালে যে এইটো ঘূৰি দিছে, এইটো ইনফেকশ্যন হৈ আছে খালি এই বস্তুটো খালি ঘূৰিয়ে আছে। এই ডাক্তৰে কৈ আছে কোনে মাৰিছে, কোনটো মাৰিছে এইটো চাব লাগে, এইটো দেখাইছে যে এইটোৱে মাৰিছে। তাৰপিছত কেইটা সিহঁতে টেবলেট দিলে, টেবলেট দিয়াৰ পিছত কৈছে আজিতো ডক্তৰ নাই গুচি গ'ল, কাইলৈ দেওবাৰ তুমি ঘৰত লৈ যোৱা। আমি ঘৰত লৈ আছোঁ, লৈ যোৱাৰ পিছত গোটেই ৰাতি এনেকুৱা বিৰাট হস্পিটেলত লৈ গৈছে। হস্পিটেলত লৈ যোৱাৰ পিছত ইমাৰ্জেঞ্চিত সোমাইছে। সোমোৱাৰ পিছত ডক্তৰ আহিছে মুস্তফা আহমেদ, আহি পেলাই চেলাইন দিছে, ব্লাড টেষ্ট কৰিছে। ব্লাড টেষ্ট কৰাৰ পিছত কৈছে ফুল বডিখিনি ভিতৰত যিবিলাক পাৰ্টছ আছে চেফটি হৈ গৈছে আৰু ইনফেকশ্যন হৈ গৈছে ব্লাডৰ লগত। তেতিয়া ICUত সোমাইছে। 24 ঘণ্টা হৈছে নে একো কাম নবগাকৈ পুৰা শৰীৰত মুচি গ'ল। মাংস জাগাই জাগা মাংস গলাই গ'ল, জাগাই জাগা বহুত মাংস ওলাই গৈছে। এতিয়া ICUত ৰাখিছে, খালি কথা ক'ব পাৰে, খালি ছটফট কৰি আছে। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, নিউজ ৰিপৰ্ট টুডে।